নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকক জনাম যে আপোনালোকে ভিডিঅ' কেনেকৈ বনাব, তাৰ কাৰণে কি কি বস্তুৰ দৰকাৰ। কথা হ'ল, আপুনি যদি ভিডিঅ' বনাব খোজে তেতিয়াহ'লে দুটা বস্তু দৰকাৰ। এক নম্বৰ হ'ল এটা ভাল মোবাইলৰ দৰকাৰ, আৰু দুই নম্বৰ আপুনি যে ভিডিঅ'টো বনাব তাৰ কেমেৰাটো ধৰিবৰ কাৰণে এটা কেমেৰামেনৰ দৰকাৰ। আপোনালোকক দেখাম, এই মোৰ হাতত চাব পাৰিছে এই মোবাইলটো। এনেকুৱা মোবাইল এটা লৈ ল'ব, এনেকুৱা এটা মোবাইল ল'ব যাতে আপোনালোকৰ ভিডিঅ'টো কোৱালিটি ভাল হয়, আৰু ভিডিঅ' কোৱালিটি ভাল হ'লে ভিডিঅ' ভাল হ'ব, আৰু আপোনালোকৰ যিটো ভিডিঅ' সেইটো ভিডিঅ' ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল হ'ব। তাৰ কাৰণে আপোনালোকৰ এনেকুৱা এটা মোবাইলৰ দৰকাৰ। আৰু দুই নম্বৰ, এই মোবাইলটো ধৰিবৰ কাৰণে আপোনালোকে যে বনাব ভিডিঅ'টো, এটা কেমেৰামেনৰ দৰকাৰ আছে। গতিকে এটা কেমেৰামেন আপোনালোকে ল'ব যাতে মোবাইলটো ভালকে ধৰে আৰু ভিডিঅ'টো বনায়। তাৰ কাৰণে এটা কেমেৰামেনৰ দৰকাৰ। আৰু যদি আপোনালোকে কেমেৰামেন নাপায় তেতিয়াহ'লে আপোনালোকে এটা ভিডিঅ' বনাবৰ কাৰণে এটা ষ্টেণ্ড কিনি ল'ব, য'ত নেকি আপুনি মোবাইলটো ৰাখি আপোনাৰ নিজৰ ভিডিঅ'টো আপুনি নিজে বনাব পাৰিব। গতিকে ৰাইজ, আজিৰ ভিডিঅ' ইমানতেই। নেক্সট ভিডিঅ'ত বেলেগ কিবা কিবি দেখাম। তো শুভৰাত্ৰি, জয় হিন্দ।